বেহেৰবাৰী আউটপোষ্ট সহযোগ কৰিছে ব্ৰিং আউট দ্য হেপী ইউ উইথ বাউলি মুনফিলছ আৰু 4 লাখৰ জীৱন বীমা 269 টকাৰ ৰিচাৰ্জত বিউটিও মাও বাকলি মামা কটক মাৰি পুঠাই দিম কবালে কিন্তু তুমি কেছটো বুজি পোৱা নাই ফাসকে মাই বুলি কেলে কৈছিলে আপুনি মোক মই তোমাক তেনেকুৱা ব্যৱহাৰ কৰা নাছিলো নহয় তেনেহলে কাক কৈছিলে হেখিনি হবৰ আৰু কোন আছিলে অ তুমি কেছটো ভালকে বুজি পোৱা নাই এই জুই লগা কেইটাৰ পৰা ৰাতি দেৰিলৈকে টোপনি খতি শুব পৰা নাই ইয়াত আহি অকনমান শুইছিলো তুমি আহি জগাই দিয়া ঠাসকে মানে উঠি গল হাত বাকলি মিছা কথা নকব মিছা কথা কৈ মুছৰ একেবাৰে লাভ নাই সঁচাকৈ সঁচা মিছা মই নাজানো যি কব লগা আছে ছাৰৰ আগত কব মুঠতে মই কমপ্লেইন দিমেই সেইটো খাতা আতক অ মা বিউটিও তেনেখন কিয় কৰিছা বুজাচোন অ মা পকাই পকাই কেলে ঘূৰি ফুৰিছে আপুনি নুবুজো তাৰ মানে কমপ্লেইন দিবা দিমে কেলে ভয় খাইছে আপুনি এতিয়া ওৰা এক্স চিএমৰ লগত থকা মানুহ দেই আগতে বিল ক্লিনটনেও এবাৰ মোৰ এগেইনষ্টত কমপ্লেইন দিছিল মই তেতিয়াও ভয় কৰা নাছিলো কিন্তু একে বিল ক্লিনটন সেই জনাই একে সেইজনৰ কথাহে কয় পেপাৰতো ভালকে ফটো দেখিছে নে নাই উস্তাদি কৰবৰ ওৰা উস্তাদি বুলি নকবা দেই কাক কেছ দিয়া দি থাকিবা আই ডোন্ট কেয়াৰ ইউটু তোক মই আই ডোন্ট কেয়াৰ উলিয়াম স্যার ডিউটিলৈ যায় নেকি গা ধুলে স্যার ধুলো থেংকস দে পানী বাল্টি দিয়াৰ বাবে 100 টকা এটা দিবনে স্যার 100 টকা আকৌ কিয় কম টাইম লাইন পাতি আপোনাক পানী এক বাল্টি আনি দিছো দিবনে স্যার ৰবা স্যার মই আপোনাক ডেইলি পানী দি দিম স্যার নালাগে দিয়া মই নিজে লম লাইনত কষ্ট নাপাব নাপাওঁ হ'ব দিয়ক আপুনি কেতিয়াবা নগলে মই নিজে আনি দিম খতনিয়াৰ আপোনাক মই আহক মা নমস্কাৰ মা নহয় চোৰ আহিলে মানুহ বুলি ভাবিব হে ভাগিন মোক কি ভাগিন কি আছ মোক কেলে আনিলি কিয় চাহ খাব নাখাওঁ ৰছী এডাল লৈ আহক ৰছী মানুহে খাই 1 মিনিট বহকচোন আহিছো মোক ইয়ালৈ কিয় আনিছে পাগলৰ মাথা চাৱে চোৰ আহিব বুলি এনেকৈ থয় এইবিলাক থয় কেতুমনি কলা ল'ৰা তই কেতিয়া আহিলি এই মাত্ৰ হৈ পৰিছো শব্দ এটা নকৰিলি দেখোন এনেকে আহিছো আৰু আচ্ছা আচ্ছা আপুনি কিবা চিন্তা কৰি আছে ডাঙৰ চিন্তা এনে অকণমান শুনিব পাৰোনে মানে মই নেহা কক্কৰক বৰ ভাল পাওঁ মানে আই ভেলু আই ভেলু এতিয়া নেহা কক্কৰে আকৌ আদিত্য নাৰায়ণৰ লগত বিয়া হ'ব তাই আকৌ তাক আই ভেলু আচ্ছা তই নেহা নামটোৰ লগত মোৰ একেবাৰে ৰাখি যোৱা নিমিলেও নিজৰ বুলি একেবাৰে নাহিছেনে একেবাৰে নাহে আচ্ছা নেহা ফকৰনো কোন আছে নেহা ফক্কৰ আৰু নেহা কক্কৰ আচ্ছা নেহা কক্কৰকতো চিনি নাপাওঁ
অথনিৰ পৰাতো তই শলাগি আছ আহিলোকে আমি হৈছে খেতিয়ক মানুহ আমাক সুধিব লাগিছে খেতিৰ কথা ছোৱালীৰ কথা আমাক সুধিলে কেনেকে গম পাইছে আমাক সোধা বৰা চাউল কোনটো খৈকা চাউল কোনটো হাজৰিকা চাউল কোনটো সেইটো সোধা ক'ত দেহা ফকৰ কথা সুধি আছে আমাক কি সময় নাছে ইনচে মিলি আছা অথনিৰ পৰা নেহা কক্কৰ কথা কৈ মাথা গৰম কৰি আছে নেহা কক্কৰকে চিনি নাপায় আৰে এইবিলাক কি কৰিছ কিয় কৰিছ মই দাড়ি নাকাটো মই দাড়ি নাকাটো ঠাণ্ডাৰ দিন চৰ্দি তৰ্দি লাগি যাব পাৰে আৰে এইবিলাক কৈ তুমি কৰিব বিচাৰিছ কি মানে ভাগিন তুমি কি কৰিব বিচাৰিছ বাৰু ভাগিন ক'ত ভাগিন আপুনি ভাগিন এতিয়া ঐ ঐ কি কৰিব কচোন গিফ্ট দিব লাগে কি গিফ্ট দিবি তাক ভাগিনক গিফ্ট দিব লাগে ভাগিনক কি গিফ্ট দিবি অ হে এইবিলাক পিছত কম তেৰিয়া ভাগিন তই কথাটো কচোন মোক ভাগিন মই লৈ গৈ আছো দুখ পাইছো মই কৈ আছো পিছত এই কচোন ক ছাৰ 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 কি হৈছে ছাৰ আজিও আপোনাৰ লগত ভাল কথা এটা পাতিব লগা আছে বহ ছাৰ মানে ঐ গৰু মাটিত নহয় বাইকত বহ ছাৰ আপুনি এটা কথাটো শুনিব দেই ঐ এই মাজ ৰাস্তাত মই তোৰ কথা শুনিম থানাত বল তাত শুনিম কিন্তু লাহে লাহে চলাব স্পণ্ডলাইটিছৰ প্ৰব্লেম আছে বলক বৰা কথা এটা কওঁ কি ছাৰ আহি পাবহি হৈছে নাচো এতিয়া মই সিদ্ধান্তটো কি কৰিলা কি সিদ্ধান্ত মোৰ কমপ্লেইন দিয়াৰ সিদ্ধান্তটো দিম চাহ আহি পাওক লগালগ কমপ্লেইন দিম বৰা ময়ো বৰ ভয় কৰা মানুহ নহয় কৈ দিছো কিন্তু ভাগিন এই কি ভাগিন বেগিন মাৰি আছ বাইকে কথাখিনি কবি নে ভাগিনৰ কালি বাৰ্থডে আপোনাক গিফ্ট দিম মোক গিফ্ট দি তই পাবি কি ভাগিনে কালি মোক ফোন কৰি কৈছে তাক বোলে বাৰ্থডে গিফ্ট হিচাপে ৰবট এটা লাগে এতিয়া মই ৰবট ক'ত পাম সেইকাৰণে আপোনাক গিফ্ট দিম ভাগিনে ৰবট বুলি ভাবিব এই তেনেহ'লে এটা কাম কৰিব লাগিব মোক মানে ভাগিনক গিফ্ট দিবি ৰবট বুলি এতিয়া মই বুদ্ধি এটা দিওঁ ৰবটে কেনেকে থাকে হে ৰবটে কেনেকে থাকে তই এইখিনি উঠাচোন উঠা মই ৰবটে কেনেকে থাকিব তোৰ এইটো দেখিব এইটো দেখিব এইটো দেখিব এইটো দেখিব হা হাত ভৰি গোটেইবিলাক এনেকৈ থাকিলে তো ভাগিনে ভাল পাব তাৰপিছত ৰবটে পলাইছে পলা গটিয়াই থৈ গ'ল যে ই মোক হেই ছাৰ এতিয়া কথাটো কওঁ ক ছাৰ আপুনি নেহা কক্কৰক চিনি পায় ছিংগাৰ অঁ জানো ভাল গাই তাই ভাল গাই মানে তাৰ ব্যৱহাৰ পাতি একে চব ফালৰ পৰা ভাল নহয় তোৰ ৰিলেটিভৰ নেকি ছাৰে যে ধেমালি কিছুমান কয় আৰু দেই কেনেকে হ'বনো বাৰু আচল কথাটো ক ছাৰ এই নেহা নামটোৰ লগত মোৰ কিবা ৰাহি যোৱা নাহা হৈছে কথাটো ক ভালকৈ এই নেহা কক্কৰক বোলে আদিত্য নাৰায়ণে বিয়া পাতিব হয়নে মানে ইণ্ডিয়ান আইডলৰ ছেটত উদিত নাৰায়ণ আৰু তেওঁৰ পত্নী আহি প্ৰস্তাৱটো দিলে নিজৰ বুলি এতিয়া কথাটো সঁচা জানো চৰ চিনি পাৱ মোক কৈছে প্ৰশ্ন নকৰিবি ওলাচোন ইমিডিয়েট ওলা যা কক্কৰ পাগলচোন কমল আগতে নিজৰ দোকানখন ঠিক কৰ তেতিয়া মই তোক খেতি কৰিবলৈ পাৰ্মিশ্যন দিম সঁচা সঁচা মই এতিয়াই গৈছো দোকান চাফা কৰি খেতিত লাগি যাম চোৱা কি কৰিছ এইবিলাক আচোন খেতি কবলে যে মই পথাৰ যাওঁ বা হ'ব তই তাৰমানে এইবাৰ খেতি কৰিবিয়ে হেই মোক এবাৰ কোনোবা খাব পাৰিছে তই খেতি কৰিবিয়ে তাৰমানে জাতি মাটি ভেটি কিন্তু খেতি মানে খেতি কৰিবলৈ আগবাঢ়িছে কিন্তু মাটিয়ে নাপাইছে হেই তই থানাতে কৰ থানাত অ কৈ দিওঁ শুন তই ছাৰৰ পৰা পাৰ্মিশ্যনটো ল'ব লাগিব ঐ চাই মোৰ পাৰ্মিশ্যন নিদি পাৰিছে এতিয়া লৈ আহি আছো যা আৰু কি হ'ল জয় খেতি মাটি জয় জয় খেতি মাটি
ই কিন্তু ঠিক কথাই কৈছি আজিকালিতো অসমীয়া মানুহ খেতি কৰিব বাদেই দিছি তুমি খেতি কৰিবা কোৱে মইতো এদি চাহ যদি পানী মিশ্ৰণ অকণ দিয়াও এনে এনে মূৰটো চুবাই নাথাকিবাচোন যোৱা নহয় চা জাতি পাতি ভেটি কিন্তু খেতি সেইটো কি মানে জাতিৰ কাৰণে মই খেতি কৰিবলৈ ওলাইছো খেতি কৰিবলৈতো মোৰ মাটি নাছে চাহ যদি সামাম মই মাটি অকণ দিয়াও ছাৰ হামাই মই মাটি অকমান লাগে বোলে তই এতিয়া খেতি কৰি জাতিৰ উদ্ধাৰ কৰিবি যদি চান্স এটা পাওঁ আৰু ঐ আগতে নিজৰ দোকানখন ঠিক কৰ তেতিয়া মই তোক খেতি কৰিবলৈ পাৰ্মিশ্যন দিম মই চা সঁচা মই এতিয়াই গৈছো দোকান চাফা কৰি খেতিত লাগি যাম চোৱা কি কৰিছ এইবিলাক সেৱা কৰিবলৈহে ওলাইছো এনেকে কোৰেৰে মানুহক সেৱা কৰে চাওঁ ছাৰ তুমি মোৰ লগত গৈ পেলাই দোকানখন অকণ চাফ কৰি দিবা বোলাইছো মই সেইবোৰত সহায় কৰিব নোৱাৰিম যোৱা তুমি নিজে যি কাম আছে তুমি কৰাগে যোৱা তাৰ কথা শুনকচোন খেতি কৰি সি আকৌ জাতি ৰক্ষা কৰিবলৈ যায় চাৰিখন মোৰ হাতত কেনেকে আহিলে এইখন আকৌ তোমাৰ হাতত কিয় আছে মোক দিয়া ফচাই মাৰি পৰিতে আহিছা ঠিকে আছে কিন্তু সি এটা সাংঘাতিক কথা কৈ গ'ল এটা ৱৰ্ক কালচাৰ অৰ্থাৎ কৰ্ম সংস্কৃতিৰ কথা কৈ গ'ল আমাৰ ল'ৰাবোৰে আকৌ আজিকালি খেতি বাতি কৰিবলৈ লাজ পায় সেইটোতো আপুনি ঠিকেই কৈছে কিন্তু এই লাজবোৰ বাদ দি আমাৰ ল'ৰাই আমাৰ নিজৰ মাটিতে যদি খেতি বাতি কৰাৰ আৰম্ভ কৰে অৰ্থনৈতিকভাৱে আমি কিমান লাভৱান হ'ম এবাৰ ভাবি চোৱাচোন হয়তো ছাৰ তেতিয়া খেতি মাটিৰ সুবিধা লৈ যিবিলাক বাহিৰা মানুহ আমাৰ অসমলৈ আহে সিহঁতৰ ৰাস্তা একেবাৰে বন্ধ হৈ যাব একজেক্টলি তাৰমানে মোহনে বহু ওপৰৰ কথা এটা কৈ দিলে আয়ো দেহি মূৰটো ধৰি চুমা এটা খাবলৈহে মন গৈছে পাই ল'ৰাটো টোপনি ক্ষতি কৰি কৰি চেহেৰাবিলাক বেয়া হৈ গৈছে আৰু শেষ কৰি দিলে কৃষ্ণ কমল খাটনিয়াৰে মোক এইটোৱে আকৌ পানীলৈ আহি পালেই নেকি আজি এডালক দিমহে মই দুৱাৰ চৰ কেনেকে খুলি মানুহ নাই দেখিছ সেইকাৰণে বিয়া পাতিবলৈ কৈ দেখো ছাৰ 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 কি হলো গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং ৰাতিপুৱা আহিলি যে খবৰ এটা কৰিবলৈ আহিলো নিজৰ বুলি কি খবৰ আপুনি মানে নতুনকে ভাড়া ঘৰটো লৈছেতো অহাও নাই সেইকাৰণে আহিলো আৰু বাকী এইটো ৰাখি দিয়কচোন সেইটো কি মানে নতুনকে ভাড়া ঘৰ লৈছে খালী হাতে আহিবলৈ বেয়া লাগে যে সেইকাৰণে বিস্কুটৰ পেকেট লৈ আহিছে জাগাত ধৰিছে ছাৰ ৰাখি দিয়ক এতিয়া কেনেকুৱা লাগিছে ক শকত আপত আমাৰ ল'ৰাটো ঠিকে আছে হে মোৰ কথা নকৈছে দোকানখন এবাৰ চা দোকানটো ঠিকে আছে কিয় মানে চাহে যে কৈছে দোকান যদি ভাল কৰিছে মোৰতো পানী মিশ্ৰণটো দিছে দোকান পুৱা চাফা চিক চাক কৰি দিছো এইবাৰ মই পানী মিশ্ৰণটো পাম চাগে চাফা কৰিলে নহ'ব নহয় আৰু কি কৰিব লাগিছে আৰে আমাৰ গোটেইবিলাকক চাহ তাহ বনাই পেলাই খুৱাব লাগিব চাহ সামান্য পানী মিশ্ৰণ এটাৰ কাৰণে মই বহুত ইষ্টা গুগুল কৰিব লাগিছে ইষ্টা গুল কৰবাই লাগিব আজি গৰম পানী অকণকে খা কিয় চেনি চাহপাত যে তাত দিবলৈ নাছে পইচা নাই সৰু ল'ৰা ছোৱালীয়ে বোলে এইটো বয়সত ইমান পইচা লৈ ঘূৰি ফুৰিছে আচ্ছা পানী এক গ্লাছ লৈ আহ গৰম পানী হ'ব যা বেটা পইচা নাই বুলি কৈছা মোকেতো পইচা খুজিবি পলোৱাই ভাল অ কমল পইচা দুটামান বিচাৰিম বুলি ভাবিছিলো এইফালে পাহৰিলে চাগে চালা নিজে চুৰ আৰু বেলেগক চুৰ চিঞৰিছ মই চো এইষা আকৌ কি কথা কৈছে তই মানুহ ঘৰৰ গেটত উঠা নাছিলি ডমচুটত উঠিছো গোৱাল পাৰ হৈ তই সোমাব খোজা নাছিলি ডমচুটত বিচাৰিছো গতিকে তই চুৰ হয় নে নহয় ক'ত যে যায় নহয় এইডাল ৰাকেশ ছাৰ ক'ত গৈছিলি তই
বাহিৰৰ পৰিৱেশটো চাই আহিলো হুলস্থুলীয়া পৰিৱেশটো মানে একদম বজাৰ এখনৰ মাজত আছে দেই নিজৰ বুলি আপুনি উপায় নাই অ' ভাগ্য চাহ খা ছাৰ মই আপোনাৰ কাৰণে এটা শান্তিপূৰ্ণ ধুনীয়া ঘৰ এটা চাই দিওঁ নেকি নিজৰ বুলি দেচোন ছাৰ কিন্তু বাতি চলাব লাগিব বাতি চলাই দিম এনেকুৱা এটা ঘৰ পাই যাব নহয় আপুনি তাৰপিছত আপুনি ভাবিব যে এইটো ৰাকেশে চাই দিছে আপোনাক মাথাটো গৰম নকৰিবি চাহ খা খাম ছাৰ ছাৰ মই গড প্ৰমিছ খাই কৈছোঁ ছাৰ মই আপোনাক এনেকুৱা এটা বিস্কুট ল'ব হ'ব বুজিলোঁ মই আপোনাক এনেকুৱা এটা ঘৰ চাই দিম নহয় আপুনি ক'ব যে এইটো ভাত খাব দিছোঁ নাই তোক তেনি চাহপাতৰ কাৰণে পইচা কেইটামান ল'ম বুলি ভাবিছিলো এজনে গেটৰ তলাডালহে ওলমাই থৈছে বান্ধোন গোটজনী এজনী তেনি চাহপাতৰ টেমাটো খিৰিকীৰ ওচৰতে আছে মইনা কলি যা আজি পইচা নাপাইছো কি হৈছে চেনি টেমাকে উঠাই আনি চোৰ চালা নিজে চুৰ আৰু বেলেগক চুৰ চুৰ চিঞৰিছ মইছো এইষা আকৌ কি কথা কৈছে তই মানুহ ঘৰৰ গেটত উঠা নাছিলি জমচুটত উঠিছো গোৱাল পাৰ হৈ তই সোমাব খোজা নাছিলি জমচুটত বিচাৰিছো গতিকে তই চুৰ হয় নে নহয় আচ্ছা সেইটো কথা কৈ আছে এতিয়া মই আপোনাক বুজাই কি বুজাবি বুজাম আপুনি আহকচোন আহক এই ৰৈ আছ যে খা ছাৰ ঘপকে আইডিয়া এটা মনলৈ আহি গ'ল কি আইডিয়া পাৰ্টি চলোৱাৰ পাৰ্মিশ্যনটো দিবনে নিজৰ বুলি ৰাকেশ মূৰটো গৰম কিয় কৰি আছ নকৰোঁ ছাৰ মই এই কেম্পাছতে আপোনাক শান্তি নিদিম নিজৰ বুলি ক'লোঁ কেনেকে মানে ছাৰ এই গোটেই কেম্পাছৰ মানুহবিলাকে হুলস্থুল কৰি আপোনাৰ মাথাটো গৰম কৰি থাকেনে নাই কওকচোন থাকে মই সেইবিলাক বন্ধ কৰি দিম চাৰিওফালে আপোনাৰ শান্তিয়ে শান্তি পাব কেনেকে এতিয়া চাওক চাব দেই হ'ব ইয়াতে বহি পেলাই কম এতিয়া শুনিব দেই কইনা যে হোম ঘূৰিলে আহিব আপোনাৰ ওচৰত বহিব মানুহৰ আগত হলককে বমি কৰি থৈ গুচি আহিব চবাদা আৰে এইটো সঁচাকে কৰিব নেকি মোক পানী নালাগে দিয়া পানী নহয় ছাৰ মই আপোনাক কিবা বেলেগ কথা এটাহে সুধিব আহিছো কি কথা আজিৰ পৰা ছাৰ আপোনাৰ ভাইটিও ইয়াত থাকিব নেকি কোন ভাইটি পাৰ্টিটো কিহৰ পাৰ্টি মানুহ মৰিলে যে লাষ্টৰ দিনা মাছেদি পাৰ্টি এটা দিয়ে মই নদীখনত জাপ মাৰিম বুলি ভাবি আছো জাপ দিব আপুনি নদীত জাপ দিব অঁ বেহাৰবাৰী আউটপোষ্ট সহযোগ কৰিলে ব্ৰিং আউট দ্য হেপী ইউ উইথ বাউলি মুনফিল্ডছ আৰু 4 লাখৰ জীৱন বীমা 269 টকাৰ ৰিচাৰ্জত